অসমত এজন অমিত শ্বাহ আছে ৰাজনৈতিক দক্ষতা কূটনীতি সকলো আছে তেখেতে মিয়াৰ নাম লৈ ভোট বিভাজন কৰিবও জানে আৰু ডেভেলপমেণ্ট পলিটিক্সও বুজি পায় মমতা দিদিয়ে বেংগলত যি ভুল কৰিলে তেওঁ অসমত নকৰে মানুহজন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদীৰ বাবে অমিত শ্বাহৰ বাবে হিমন্ত বিশ্ব শৰ্মা সেই সোঁহাতখন হোৱাৰ সম্ভাৱনা আছে তেওঁ অমিত শ্বাহক পিছপেলাই গলেও আচৰিত হ'বলগীয়া একো নাই আজি দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত ল'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহে তেখেতক উন্নয়নৰ নৱজাগৰণ আনিব বুলিয়ে ভোট দিছে গতিকে সকলোকে লগত লৈ আগবঢ়াৰ গধুৰ দায়িত্ব আছে তেখেতৰ আশা কৰিছো নিৰ্বাচনৰ আগতে দিয়া অসংযমী মন্তব্যবোৰ পৰিহাৰ কৰি তেখেতে নিজকে মাত্ৰ দক্ষ নহয় নতুনক বাদ দেখুৱাব পৰা ৰাজনীতিবিদ ৰূপে প্ৰতিষ্ঠা কৰিব নিজক কাৰণ আমি জানো ইউ কেন লাভ হিমন্ত or hate হিমন্ত but you cannot ignore হিমন্ত বাকি ভাৰতৰ আৰু অসমৰ ইতিহাসত মামাৰ কথাবোৰ বৰ উপভোগ্য নাছিল কিন্তু আমি আশা কৰিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধুনিক অসমৰ ইতিহাসত এক বেঞ্চমাৰ্কৰ সৃষ্টি কৰক মামাৰ বেঞ্চমাৰ্ক ভাৰতৰ বাকি ৰাজ্যৰ সমান স্থানত উপনীত হ'বলৈ বাকি ৰাজ্যৰ গাড়ী যদি 80 স্পিডত যায় অসমৰ গাড়ী 150 স্পিডত চলিব লাগিব তেতিয়াহে মামাৰ আসল মেজিক চলিব বাকি হিন্দু শাস্ত্ৰত ভাগিনীৰ স্থান সদায় ওপৰত গতিকে মামাৰ ভাগিনসকলে মন খুলি মামাক সমালোচনা কৰিলে মামাই বেয়া নাপায় বুলি আশা ৰাখিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ আন্তৰিক শুভেচ্ছা